নমস্কাৰ প্ৰিয় দৰ্শক লৈছো অন্য খবৰ অসম আৰক্ষীক ফলমূল বিতৰণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক গৰাকীয়ে টিয়কত আৰক্ষী চকীৰ উদ্বোধন কৰিবলৈ আহোতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি নগাৰ আগ্ৰাসনৰ বিষয় জনোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম নাগালেণ্ড সীমান্তত থকা অসম আৰক্ষীক ফলমূল বিতৰণ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসম নাগালেণ্ডৰ সীমান্তত দুই ৰাইজৰ আৰক্ষীক যুঁজধান অৱস্থাত থকা দিছয় ভেলী সংৰক্ষিত বনাঞ্চলৰ নগাৰ আগ্ৰাসনক ভেটা দি ৰখা অসম আৰক্ষীক শনিবাৰে বিধায়কে ফলমূল বিতৰণ কৰে আৰু সীমান্তৰ পৰিস্থিতি বুজ লয় 4 মাহৰ পূৰ্বে বিধায়ক গৰাকীয়ে টিয়কত আৰক্ষী চকী উদ্বোধন কৰিবলৈ আহোতে মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰ কৰি নগাৰ আগ্ৰাসনৰ বিষয়ে জনায় লগতে স্মাৰক পত্ৰ প্ৰদান কৰে অসম চৰকাৰ গাফিলতিৰ বাবে নগা আৰক্ষীয়ে শিবিৰ স্থাপন কৰিবলৈ সাহস কৰিছে বুলি কয় আৰু ক্ষোভ প্ৰকাশ কৰে কি কব সমান্তৰাল যি এটা পৰিস্থিতি এই পৰিস্থিতিৰ অপেক্ষা যে আপুনি আহিছে কি কব আজি দিৱালী আৰু অসম আৰক্ষী ইয়াত থাকিব লগা হ'ব নালাগিছিল নিজৰ পৰিয়ালৰ লগত আজি বম ফুটাব লাগিছিল মিঠাই খাব লাগিছিল কিন্তু আজি অসম চৰকাৰৰ ভুলৰ বাবে আজি অসম আৰক্ষী আজি এনেকৈ ইয়াত অসম নাগালেণ্ডৰ সীমান্তত মৰিয়নি এই নাগাজাঙ্গা চাহ বাগানৰ কাঠিতে য'ত নগাই অবৈধভাৱে দলং লাইট পোষ্টৰ পৰা আদি কৰি ইয়াত কেম্প তেনেকৈ নিৰ্মাণ কৰিলে ইয়াত থাকিব লগা হৈছে অসমৰ মাটিৰ সুৰক্ষাৰ বাবে 22 তাৰিখে বাতৰি পৰিৱেশন হৈছিল মৰিয়নিত অসমৰ সংৰক্ষিত বনাঞ্চল নগাই নিৰ্মাণ কৰিছে RCC দলং এই 22 তাৰিখে অৰ্থাৎ 8 মাহৰ আগত যেতিয়া দলং নিৰ্মাণ কৰিবলৈ লৈছিল নগা লোকসকলে আৰম্ভ যেতিয়া কৰিব লওঁতে যদি অসম চৰকাৰে নাগালেণ্ড চৰকাৰৰ লগত কথা পাতি পেলাই RCC দলংটো বনাবলৈ মানা কৰাহেঁতেন নিশ্চয় এই দলংটো নিৰ্মাণ নহলহেঁতেন ইয়াৰ লগতে সমান্তৰালভাৱে কেম্প তেনেকৈ নিৰ্মাণ কৰিবলৈ সাহস নকৰিলেহেঁতেন এই সমান্তৰালভাৱে তেওঁলোকে ইয়াত লাইট পোষ্ট ইয়াত নিৰ্মাণ কৰিবলৈ নিশ্চয় ৰাস্তা পল্লী এইবোৰ বনাবলৈ সাহস নকৰিলেহেঁতেন 8 মাহ আজি আগতে এই বাতৰি পৰিৱেশনৰ গুৰুত্ব দিয়াহেঁতেন আজি অসম চৰকাৰে আজি এই ঘটনা আজি ইয়াত নহয় অসম চৰকাৰৰ সম্পূৰ্ণ গাফিলতিত আজি এই নগা লোকসকলে ইয়াত দলং বনাবলৈ সাহস কৰিবলৈ তেওঁলোকে সাহস কৰি পেলাই আগবাঢ়ি আহিল আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যেতিয়া টিয়ক থানা উদ্বোধন কৰিবলৈ আহিছিলে 15 জুলাই দিনাখন মই নিজে চাইকেলেৰে প্ৰতিবাদ কৰি গৈ তেখেতক মই স্মাৰক পত্ৰ দিছিলো আৰু তেখেতক কৈছিলো যে এই নগা বেটেকলৈ আপুনি এটা পদক্ষেপ গ্ৰহণ কৰক ডিজিপি ডাঙৰীয়া ভাস্কৰজী মহন্ত আছিল ভাস্কৰজী মহন্ত ডাঙৰীয়াক মোৰ ওচৰতে কৈ দিছিল কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ পিছতো নে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো কথা ভেলু নাই যাৰ কাৰণে ডিজিপি ডাঙৰীয়াই নুশুনিলে এই দলং 8 মাহৰ আগতে যদি ভঙাহেঁতেন এই ঘটনাটো নহয় পুনৰ আমি প্ৰায় 5 ঘণ্টা আমি থানা তিনিআলিত আমি অৱস্থা ধৰ্মঘট কৰিছিলো আৰু এখন স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ পঠিয়াইছিলো পুনৰ অৱস্থান ধৰ্মঘট কৰি পেলাই প্ৰতিবাদ কৰা হৈছিলে কিন্তু দেখা গ'ল আজি অসম চৰকাৰৰ গাফিলতিত অসম চৰকাৰে যদি 8 মাহৰ আগতে বা অত্যন্ত এই জুলাই মাহত আজি পৰা 5 মাহৰ আগত যেতিয়া মই চাইকেলেৰে প্ৰতিবাদ কৰিছিলো মাননীয় মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ দিছিলো তেতিয়াও যদি গুৰুত্ব সহকাৰে লোৱাহেঁতেন এই দলং যদি ভাঙি পেলোৱাহেঁতেন আধা নিৰ্মাণ কৰোঁতে লাইট পোষ্ট বনাবলৈ কেম্প বনাবলৈ বা তেওঁলোকে ৰাস্তা বনাবলৈ তেওঁলোকে নগা লোকসকলে সাহস নকৰে আজি যদি আমি চাওঁ মহামান্য সুপ্ৰিম কোৰ্টত বৰ্তমান বিচাৰাধীন যিটো কেছ এই কেছটো যদি চাওঁ ইয়াৰ সম্পূৰ্ণ জাজমেণ্ট কপি ওলাই আনিছো ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে অসম চৰকাৰে বা কেন্দ্ৰ চৰকাৰ বা নাগালেণ্ড চৰকাৰে সীমা সমস্যাটো লৈ পেলাই গুৰুত্ব দিয়া নাই আজি অৰ্ণৱ গোস্বামী ডাঙৰীয়া যিটো আজি কেছ দাখিল কৰিছিলে আজি জামিনৰ বাবে লগে লগে সুপ্ৰিম কোৰ্টে জামিন যদি দিব পাৰে তাৰ মানে সুপ্ৰিম কোৰ্ট খোল খালে অসম চৰকাৰে নাজানে নেকি কেন্দ্ৰ চৰকাৰে বা নাগালেণ্ড চৰকাৰে তেওঁলোকে মানে নাজানে নেকি যে সুপ্ৰিম কোৰ্ট খোল খালে মহামান্য সুপ্ৰিম কোৰ্টত কেলে দিয়া নাই আমাৰ কেছটো আজি 8 মাহ 9 মাহ ধৰি পেণ্ডিং হৈ আছে আজি এই যিটো পেণ্ডিং কেছ আজি অসম চৰকাৰে যদি অসম চৰকাৰৰ গৃহ বিভাগৰ কোনোবা এজন যদি যিজন মন্ত্ৰী অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি সচেতন হোৱাহেঁতেন অসমৰ ৰাইজক ভাল পোৱাহেঁতেন এই বিষয়টো যদি তেওঁ সিৰিয়াছলি লোৱাহেঁতেন তেওঁ নিশ্চয় কমিশনাৰ ছেক্ৰেটাৰী ডেপুটি ছেক্ৰেটাৰী কাবাক মহামান্য সুপ্ৰিম কোৰ্টত নিশ্চয় আকৌ এই বিচাৰৰ বাবে আবেদন কৰিবৰ কাৰণে পঠিয়ালেহেঁতেন মুখ্যমন্ত্ৰী স্বয়ং যিহেতু তেওঁ ঘূৰ নিৰ্দাত আছে তেওঁ গুৰুত্ব দিয়া নাই যাৰ কাৰণে আজি এই কেছটো পুনৰ আজি উঠিব লাগিছিলে আৰু সীমা সমস্যাটো এটা স্থায়ী সমাধান মহামান্য সুপ্ৰিম কোৰ্টৰ যোগেদি যিটো চলি আছে সমাধান হোৱা এটা ব্যৱস্থা হ'ব লাগিছিলে কিন্তু নহ'ল অকল কেৱল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গাফিলতিত অসম চৰকাৰৰ আজি গাফিলতিত এই সীমা সমস্যা হিচাপে আজি ৰৈ যাব লৈছে
আজি দুখ লাগিছে যি সময়ত আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিৰ্বাচনৰ আগত কৈছিলে পাকিস্তানক তেওঁলোকে আক্ৰমণ কৰে তেনেকে আমি তেওঁলোকক প্ৰতি আক্ৰমণ কৰিম উত্তৰ দিম কিন্তু পাকিস্তানক তেওঁলোকৰ হুৰেৰে তেওঁলোকক আমি জবাব দিম বুলি কৈছিল কিন্তু দেখা গ'ল আজি সীমান্তত আজি আমাৰ ভাৰতীয় লোক আজি গুলীবিদ্ধ হৈ পেলাই মৃত্যু হ'ব লগা হ'ল এই দিৱালী এই শুভ দিনত আজি ভাৰতীয় সেনাবাহিনী তাত মৃত্যু হ'ব লগা হ'ল আজি মিজোৰামত আমাৰ অসমীয়া লোকক গুলীয়া হত্যা কৰিছে মিজো লোকে আজি 3-4 কিলোমিটাৰ তেওঁলোকে ভিতৰলৈ সোমাই আহিছে আমাৰ বিদ্যালয় বম দি পেলাই উৰাই দিছে নগা লোকসকলে এইপিনে আমাৰ ইয়াত আগ্ৰাসন কৰিছে পাকিস্তানেও সীমা ঠেলিছে মিজোৰামো সীমা ঠেলিছে নাগালেণ্ডো সীমা ঠেলিছে এই অকল কেৱল এই বিজেপি নেতাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে এই সীমাসমূহ যিটো সমস্যা এইটো গুৰুত্ব এটা ৰূপ লৈছে আৰু মানুহ আমাৰ মৰিব লগা হৈছে আমি মাটি হেৰুৱাব লগা হৈছে এই খবৰটো কতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাৰিগো প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ